এতিয়া আদৰণি ভাষণ আছে মহেন্দ্ৰৰ পৰা সভাপতি আদৰণি সমিতি। প্ৰতি শ্ৰীযুত কমলাকান্ত বুঢ়াগোহাঁই বিশিষ্ট ভাস্কৰ্যশিল্পী দিগবৈ কৃতজ্ঞতা পত্ৰ মহোদয় টেঙেৰী ভাষা সাহিত্য সভা স্বৰ্ণশাখা আৰু অভিদিন ভাষা সাহিত্য সভা শতদল ভাষাৰ তৰফৰ পৰা আপোনালৈ যাচিলোঁ সশ্ৰদ্ধ প্ৰণামৰ লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভকামনা। তিনিচুকীয়া জিলাৰ তৈলনগৰী দিগবৈৰ পৰা প্ৰায় 7 কিলোমিটাৰ আঁতৰৰ পাণবাৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰি ইয়াৰে ধূলি বালি লৈ বায়ু পানী সেৱন কৰি নিজ মাতৃভাষাত শিক্ষা দীক্ষা গ্ৰহণেৰে জাতীয় ভাষা কলা সংস্কৃতিক সমৃদ্ধিশালী কৰাৰ সমান্তৰালকৈ ভাস্কৰ্য শিল্পৰ দৰে এক ব্যতিক্ৰমী কৰ্মৰে সুন্দৰৰ আৰাধনা কৰি যি অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে তাৰ বাবে আমি ভাষা সভাই অত্যন্ত সুখ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আপুনি অসমৰ বিভিন্ন স্থানত ভাস্কৰ্য শিল্প কৰ্মৰে সুনাম অৰ্জন কৰাৰ সমান্তৰালকৈ বহুদিন ভাষা সাহিত্য সভা আৰু টেঙেৰী ভাষা সাহিত্য সভা আৰু তোৰণ নিৰ্মাণ সমিতিৰ সহযোগত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বহুদিন বৰদুমচা অধিৱেশনৰ স্মৃতিত অসম সাহিত্য সভাৰ স্মাৰক তোৰণখন সৰ্বাংগ সুন্দৰভাৱে সজাই তুলিলে। সেই সুন্দৰৰ পূজাৰী ৰূপান্তৰৰ খনিকৰ পৰিৱৰ্তনৰ অক্লান্ত বিপ্লৱী যি সময়ত অৰ্থৰ সৰ্বসত্তাৰ ভ্ৰান্ত ধাৰণাই সমাজৰ এচাম মানুহৰ মন মগজুক এক প্ৰকাৰ কোঙা কৰি মানৱীয় প্ৰমূল্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। যি সময়ত সামাজিক স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থই আগস্থান পাইছে সেই সময়তে আপুনি স্বদেশ স্বজাতি তথা ভাষা সংস্কৃতিৰ প্ৰতি অসীম দায়বদ্ধতাৰে প্ৰদৰ্শন কৰি সমাজলৈ আশাৰ সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। নৈৰাজ্যবাদে ক্ৰমে গ্ৰাস কৰিব ধৰা সমাজত ইয়াতকৈ গৌৰৱৰ বিষয় আৰু কি থাকিব পাৰে। হে মহান, আজিৰ এই চিৰস্মৰণীয় শুভ মুহূৰ্তত টেঙেৰী ভাষা সাহিত্য সভা আৰু অভিদিন ভাষা সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিকতাৰে আপোনালৈ এখন কৃতজ্ঞতাৰ শৰাই আগবঢ়াব। পৰম পিতাই সুন্দৰ আৰাধনা অব্যাহত ৰাখিবলৈ আপোনাক শক্তি দিয়ক তাৰে কামনা কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ কামনাৰে জয়টো চিৰচেনেহী মোৰ ভাষা জননী ইতি অজিত গগৈ সভাপতি, বিজু মৰাণ সম্পাদক টেঙেৰী ভাষা সাহিত্য সভা, সুমন মৰাণ সভাপতি, জয়ন্ত মৰাণ সম্পাদক বহুদিন ভাষা সাহিত্য সভা, অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ডাঙৰীয়াই তেখেতক এই সফলতা প্ৰদান কৰিছে। আমি তেখেতক কৃতজ্ঞতা জনাব বিচাৰিছোঁ। আদৰণি সমিতি বহুদিন ভাষা সাহিত্য সভা, টেঙেৰী ভাষা সাহিত্য সভা আৰু তোৰণ নিৰ্মাণ সমিতিৰ আতিথ্যত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বহুদিন বৰদুমচা অধিৱেশনৰ স্মৃতিত অসম সাহিত্য সভাৰ স্মাৰক তোৰণ মুকলি অনুষ্ঠান স্থান বহুদিন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় তাৰিখ ২৫ ডিচেম্বৰ ২০২৩ সোমবাৰ। প্ৰতি শ্ৰীযুত নটভূষণ সোণোৱাল সমাজ সেৱক টেঙেৰী কৃতজ্ঞতা পত্ৰ মহোদয় টেঙেৰী ভাষা সাহিত্য সভা আৰু বহুদিন ভাষা সাহিত্য সভাৰ তৰফৰ পৰা আপোনালৈ যাচিলোঁ সশ্ৰদ্ধ প্ৰণামৰ লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভকামনা। চিৰচেনেহী মোৰ ভাষা জননী আদৰণি সমিতি বহুদিন ভাষা সাহিত্য সভা, টেঙেৰী ভাষা সাহিত্য সভা আৰু তোৰণ নিৰ্মাণ সমিতিৰ আতিথ্যত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বহুদিন বৰদুমচা অধিৱেশনৰ স্মৃতিত অসম সাহিত্য সভাৰ স্মাৰক তোৰণ মুকলি অনুষ্ঠান স্থান বহুদিন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় তাৰিখ ২৫ ডিচেম্বৰ ২০২৩ সোমবাৰ। শ্ৰীযুত ৰবি মৰাণ জ্যেষ্ঠ সাংবাদিক বিশিষ্ট সমাজকৰ্মী টেঙেৰী, শ্ৰদ্ধা বৰেখু মৰাণ ডাঙৰীয়া টেঙেৰী ভাষা সাহিত্য সভা আৰু বহুদিন ভাষা সাহিত্য সভাৰ তৰফৰ পৰা আপোনালৈ যাচিলোঁ সশ্ৰদ্ধ প্ৰণামৰ লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভকামনা। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী
মফচলীয়া অঞ্চল পেঙেৰি। ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত 1 নং নলনী গাঁও জন্মলভি ইয়াৰ বায়ু পানীৰ লগত সম্পৃক্ত হৈ কালক্ৰমত শৈক্ষিক, বৌদ্ধিক, আৰ্থ-সামাজিক আদি সৰ্বদিশত সবল নেতৃত্বৰ প্ৰদানেৰে কেৱল গাঁওখন অথবা অঞ্চলটোৱে নহয়, সমগ্ৰ ৰাজ্য তথা ৰাজ্যবাসীলেও গৌৰৱ কঢ়িয়াই আনি আমাক গৌৰৱান্বিত কৰিছে। আপোনাৰ সত্যনিষ্ঠ নিৰ্ভীক সাংবাদিকতা, বস্তুনিষ্ঠ বিশ্লেষণেৰে মননশীল লেখনশৈলী, উদাত্ত ভাষণ, সাংগঠনিক দক্ষতাই আপোনাক বহুগুণাকৰ ৰূপে চিহ্নিত কৰিছে। অসম অৰুণাচলৰ সীমান্তৱৰ্তী এলেকা বৰডুমচাল অসম সাহিত্য সভাৰ শতাব্দী সংহতি ভৱন নামৰ এটি ভৱন নিৰ্মাণ কৰি লোৱা হ'ল। ইতিমধ্যে এইটো উন্মোচন হৈছে আৰু তাৰ কাষতে এই সাহিত্য সভা সময়তে 20 লাখ টকা ব্যয় সাপেক্ষে এটি অতিথিশালা আমি পাইছিলোঁ আৰু আন্তাক ফাণ্ডৰ এই গ্ৰন্থখন আমি পাইছিলোঁ আৰু এই 10 লাখ টকাৰে নোজোৰাৰ কাৰণে আমাৰ নটভূষণ সোণোৱাল বা ৰবীন মৰাণ এখেতসকলৰ পকেটৰ ধন যথেষ্ট কষ্ট লগা হ'ল। তদুপৰি প্ৰায় 18 লাখ টকা ব্যয় সাপেক্ষে আমাৰ এই অঞ্চলত যথেষ্ট আলিবাট মেৰামতি আৰু নিৰ্মাণ কৰা হ'ল আৰু এই অঞ্চলৰ দুখীয়া লোকসকলৰ যথেষ্ট সংখ্যক অনাময় ব্যৱস্থা কৰা হ'ল আৰু অইল ইণ্ডিয়া ফালৰ পৰা প্ৰায় 2 কোটি টকা সাপেক্ষে এই আমাৰ প্ৰায় 5খন মৌজাত ভালেমান ৰাস্তা শিলগুটি পেলাই মেৰামতি কৰা হ'ল। এইখিনি আমাৰ লাভ হ'ল বুলি আমি ভাবিছোঁ আৰু আমাৰ বৰডুমচা পেঙেৰি অঞ্চলৰ এটা পুৰণিকলীয়া সমস্যা আছিল, সেইটো হৈছে বিদ্যুতৰ সমস্যা। এই আমাৰ ভল্টেজ একেবাৰে কম আছিল, গতিকে উইডিং বৰডুমচা অধিৱেশনৰ প্ৰাক্ক্ষণত আমাৰ পেঙেৰি যিটো শক্তি উপকেন্দ্ৰ লালমাটিস্থিত সেইটো কাৰ্যক্ষম কৰি তোলা হ'ল।